ৰামধন জেপি মোৰ গাঁৱটো আৰু গাঁও জেপিটো ৰামধন ভিকাৰী গাঁও বৰচুতি কছাৰী লগতে আজি ৰাতি পোহৰোৱা টাইমত 4টা বজাত বজ্ৰপাত কৰি মোৰ গৰু 6টা মৰিলে আৰু কিছুমান আঘাতপ্ৰাপ্ত হৈছে কিছুমান এনেকৈ ঝাল লাগিছে নেকি আৰু মই তাৰ লগতে জেগাতে মৃত্যু ঘটে সেয়ে এতিয়াও কিছুমানতো আঘাত পাই ঝাল লাগি আছে নেকি এইকেইটাও তৰং বৰং কৰি ঘূৰি আছে মানে এনেকুৱা হৈছে জেগাতে এতিয়াও আছে দেখি পাই মোবাইল আমি কিবা ভিডিঅ' কেমেৰা কৰা হৈছে লগতে এই মৃত্যুবিলাককো দেখি পাব ৰাইজে গোহালিতে এতিয়াও আছে বাৰু আমি ডক্তৰ মাতিছোঁ ডক্তৰ ৰখি থকা হৈছে কিছুমান ঝাল লগাবিলাক বেজি মাৰিব নেকি এই জেগাতে 6টা একেবাৰে মৃত্যু হয় আৰু লগতে এটা এতিয়াও গাভিনা থকা গাই সুস্থ হৈ অহা নাই মানে লগতে আৰু এইটো গাঁৱৰ ৰাইজেও এতিয়া সকলো আমাৰ লগতে জড়িত হৈছে কামত কৰ্ম আমি এতিয়া থোৱা মেলা জেগাটো বনালোঁ পোতা মেলা জেগাবিলাক বনোৱা হৈছে ইমানেই কৈছোঁ নক'লে আপোনালোক আজি আমাৰ ইয়াতে ৰামধন ভিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা বৰচুতি কছাৰী গাঁৱত প্ৰবীণ বৰৰ গোহালিত আজি ৰাতিপুৱা 4মান বজাত বজ্ৰপাত পৰি তেখেতৰ গোহালিত 6টা গৰু একেবাৰে মৃত্যু হয় আৰু লগতে মহ একটা আৰু লগতে আঘাতপ্ৰাপ্ত হয় গৰু আৰু মহ সেয়েহে আৰু লগতে ঘৰখনৰো খুঁটাবিলাক সকলো ফালি চিলি যায় সেয়েহে আমি ইয়াতে আৰু ভেটেনাৰীকো খবৰ দিয়া হৈছে আহি আছে বুলি কৈছে